হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আমাৰ শাকনি বাৰীখন। ঘৰৰ সতেজ শাক পাচলি খাই আমি সকলোৱে ভাল পাওঁ, নহয় জানো? ব্যস্ততাৰ মাজতে শাকনি বাৰীখনৰ বাবে কিছু সময় উলিয়াই লওঁ আৰু কিছু শাক পাচলি ঘৰতে কৰিবলৈ যত্ন কৰোঁ, যাতে দুই এপইচা বাচিও যায় আৰু ঘৰতে হোৱা সতেজ শাক পাচলি খাবও পাৰোঁ। এই আমাৰ কণমানি ভাইটি গুণগুণ, সি কণ বিলাহী চিঙাত লাগিছে। কেঁচাই পকাই যি পাৰিছে ছিঙি গৈছে আৰু এফালৰ পৰা। এতিয়া আপোনালোকক দেখুৱাওঁ আহকচোন আমাৰ বাৰীখনত কি কিনো আছে। বৰ বেছি শাক পাচলি নাই যদিও আমাৰ পৰিয়ালটোলৈ হোৱাকৈ দুই এসাঁজ ইয়াৰ পৰাই খাই থাকোঁ আৰু শাক চব্জি। কিছু ওচৰ চুবুৰীয়াকো দিবলৈ যত্ন কৰোঁ। বিশেষকৈ এইবোৰ কামত লাগি থাকি মই বৰ ভাল পাওঁ। সেইবাবে দেউতাই সময় নাপালেও দুই এবিধ চব্জি নিজে কৰি ঘৰতে উলিয়াবলৈ যত্ন কৰোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন, তেতিয়াহে গম পাব আপোনালোকে মোৰ শাকনি বাৰীখনত কি কিনো আছে।